Rafiqul, happy birthday to you. guys, welcome back to my YouTube channel. আৰু আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আমি ইউনিভাৰ্চিটিত পাৰ কৰা কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া প্ৰায় বাজিছে 8:15 আৰু আমি গৈছিলোঁ মানে লগৰ এটা বাৰ্থডে পাৰ্টিত আৰু আমি কেনেকৈ ইউনিভাৰ্চিটিত সময়বোৰ পাৰ কৰোঁ শেষলৈকে চাব কিন্তু। পাইলে নাই আমি নমস্কাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছাত্ৰী নমস্কাৰ। হে গাইজ গুড মৰ্ণিং। আৰু আজি হৈছে অন্য এটা দিন আৰু আমি এতিয়া ক্লাছলৈ আহি আছোঁ আৰু দেৰিয়ে হৈছে। এতিয়া ৰাতিপুৱা 9টা বাজিব হ'ল। আমাৰ 9:10 পৰা যিহেতু ক্লাছ আছে আমি আহি আছোঁ, তো ভাবিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব আজি। আৰু আজি আমাৰ বন্ধ, আজি শনিবাৰ আৰু এতিয়া বাজিছে 4:30মান। ভাবিলোঁ অকণ ওলাই যাওঁ বুলি, তো ভাবিছোঁ অকণ ক্লিপ কৰি কিবাকিবি অকণ দেখাব চেষ্টা কৰিম। আশা কৰোঁ শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আমি এতিয়া এইপিনে বটানিকেল গাৰ্ডেন আছে, সেইপিনে যাম বুলি ভাবিছোঁ। আৰু আমি আহি আছোঁ ইয়াত তৃষ্ণা, স্বপ্নম আৰু এইকেইটা মানুহ চিনি পায়ে বাৰু। আৰু এইটো হৈছে আমাৰ হোষ্টেলটো, মানে আমি আমাৰ হোষ্টেলৰ বেক চাইডৰ যোনটো ৰাস্তা হয় সেইটো দি আহি আছোঁ। এয়া বান্দৰ কেইটামান আঁতৰিছে আৰু আমিতো এতিয়া ইয়াত সোমাব নোৱাৰোঁ, টাইম আছিলে 4:30লৈকে। এনেকৈ দেখাই দিছোঁ আৰু অকণমান। বহুত ধুনীয়া হয় পৰিৱেশটো। আৰু আমি এপিনে আহি থাকোঁতে দেখিলোঁ
এইফালে নতুনকৈ পূৰা ডাঙৰকৈ বিল্ডিং বনাই আছে, ভাবিলোঁ আপোনালোকক অকণ দেখাই দিওঁ। বহুত ধুনীয়াকৈ বনাইছে, সম্ভৱতঃ হোষ্টেলেই হ'ব চাগে, নাজানো বাৰু। তো যাওঁ এতিয়া, চলো। আমি আহি আছিলোঁ এইফালে আৰু লগৰ কেইটামানকো পাই গ'লোঁ এইয়া, তো দেখাই দিলোঁ আৰু এইখন হৈছে কেফেটেৰিয়া। আগৰ যে ভিডিঅ'ত দেখাইছিলোঁ তেতিয়া বন্ধ আছিলে, কিন্তু এতিয়া খুলিছে। তো এদিন আহিম আৰু আমিও। আজি এতিয়া বাহিৰত যাম ভাবিছোঁ। এইখন হৈছে আমাৰ মেইন গেটখন। আমি চিকেন পকৰা খাব আহিছোঁ। এয়া আহি আছে আৰু এইকেইটা আহিলে, চাহো আছে বাৰু। আৰু এয়া হৈছে গধূলিৰ পৰিৱেশ এচেঞ্চিয়েলত। আজিতো মানুহ অকণ কমেই, বহুত মানুহ থাকে। তো গাইজ, আজি এই ব্লগটোত ইমানতে সামৰণি মাৰিছোঁ। আৰু আজি আপোনালোকক মই কেইটামান ক্লিপৰ জৰিয়তে আমি ইউনিভাৰ্চিটিত পাৰ কৰা সময়বোৰ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে চাই সকলোৱে ভাল পালে। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব, যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে চাবলৈ পায়। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।